আছে আপোনালোকক যে মোক যোনে বেয়া কমেণ্ট কৰি আছে, যোনে মোক বেয়া নিগেটিভ চকু দি চাই আছে, তেখেতসকলকো মই বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু মোক এইটো চালে সম্পূৰ্ণ এতিয়া চাওক, এই ল'ৰাজনৰ কি ভুল আছে বা কি দোষ আছে, কি ভুল কাম কৰিছে। আমাৰ ঘৰৰ ওচৰৰে হয়, আমাৰ ঘৰৰ ওচৰৰ পৰা ল'ৰাজনে খোজকাঢ়ি গুৱাহাটী বশিষ্ঠ মন্দিৰৰ পৰা কামাখ্যা মন্দিৰ হয়, এনেকৈ ৰাম মন্দিৰ হয়, কেদাৰনাথলৈকে খোজকাঢ়ি পেডেল যাত্ৰা কৰি খোজকাঢ়ি যাই আছে আৰু পেডেল যাত্ৰা। এতিয়া ল'ৰাজনে গৈ থাকোঁতে মানে দুই এটা ভিডিঅ' বনাই আছে, ভিডিঅ' দুই এটা অলপ চলপ কিবা কিবি ভিডিঅ' বনাই কিনে ইউটিউবত দি আছে, তাৰ ফেচবুকত দি আছে। এতিয়া তাতে তাৰমানে কিছুমানে নিগেটিভ কমেণ্ট কৰি আছে। এই ল'ৰাজনক নিগেটিভ কমেণ্ট কৰিব লগা কি আছে তাতে দিয়কচোন, কওক আপোনালোকে কওক। ইমান কষ্ট কৰি খোজকাঢ়ি কেদাৰনাথলৈকে যাই আছে, ল'ৰাজনক উৎসাহ দিব লাগে নে তাক বেয়া কমেণ্ট কৰিব লাগে, নে নিগেটিভ কমেণ্ট কৰিব লাগে, নে তাক উৎসাহ দিব লাগে? কাৰো একো ছাপোৰ্ট নোহোৱাকৈ নিজে যাই আছে, নিজৰ কষ্টৰ ধনেৰে, নিজৰ গাঁঠিৰ ধন ভাঙি খোজকাঢ়ি কেদাৰনাথলৈকে যাই আছে। আৰু এই কেদাৰনাথলৈকে খোজকাঢ়ি যোৱা ইমান সহজ নহয়, বাবাৰ আশীৰ্বাদ লোৱা ইমান সহজ কথা নহয়। তাকো খোজকাঢ়ি, না কোনোবাই ছাপোৰ্ট কৰিছে না কি কৰিছে, নিজৰ গাঁঠিৰ ধন ভাঙি কিনে অকলে ৰাস্তাত ক'তো কিমান কি অসুবিধাৰ সন্মুখীন হ'ব লাগে, কিমান কি ফেচ কৰিব লগা হয়, সিহে গম পাইছে। নিজে এদিন আমি 10 কিলোমিটাৰ 5 কিলোমিটাৰ জেগা খোজ কাঢ়িলে কেনেকুৱা লাগে আমি নিজে গম পাওঁ। তেনেকুৱা স্থলত সেই ল'ৰাজনক বেয়াকৈ ক'ব লগা কি আছে? বেয়া কমেণ্ট কৰিব লাগে নে ভালকৈ ক'ব লাগে? আপোনালোকে কওক গাইজ। এই বেয়া লাগে এনেকুৱা, উৎসাহ দিব লাগে, যাওক খোজকাঢ়ি গৈছে, আমাৰ অসমৰ নাম হ'ব, বা ল'ৰাজনে বাবাৰ আশীৰ্বাদ এটা ল'ম, কিবা এটা আশীৰ্বাদ পাম বুলিতো আশা কৰি যাই আছে। সেইজন ল'ৰাক ডিম'টিভেট কৰিব লাগে নেকি? মানুহবোৰ চাওকচোন কেনেকুৱা মানুহ আজিকালি। ইমান সহজ নহয় খোজকাঢ়ি যোৱা কেদাৰনাথলৈকে, ইমান সহজ কথা নহয়। এতিয়া বাকী কিছুমানে যায়, মই নিজে জানো এইজন ল'ৰাক, আমাৰ নিচিনা কাম কৰি খোৱা ল'ৰা। মই নিজে জানো যে সি নিজৰ গাঁঠিৰ ধন ভাঙি কিনে যাই আছে খোজকাঢ়ি। কিছুমানে যায়, বহুতে যায়, বাকী ইউটিউবাৰ যায়, কোনোবা যায়, সেইবোৰ যায়, সিহঁতে ইউটিউবৰ পৰা পইচা পায়, কিবা পায়, সেনেকৈ যায়। কিন্তু এই ল'ৰাজনে নিজৰ পইচাৰে যাই আছে। চ' তাক কোনো নিগেটিভ কমেণ্ট নকৰিব, তেওঁক উৎসাহ যোগাওক পাৰিলে। নোৱাৰিলে উৎসাহ যোগাব যদি নোৱাৰে, এনেকৈ নিগেটিভ কমেণ্ট কৰি কিনে তাক ডিম'টিভেট নকৰিব। তো ভালে ভালে যাওক, কেদাৰনাথ দৰ্শন কৰক, মই তাৰে কামনা কৰিলোঁ। যাতে এনেকৈ আমাক যাই কিনে খোজকাঢ়ি যায় তেওঁ এদিন আমাক কেদাৰনাথটো দৰ্শন কৰাব পাৰে। আমি বা কেতিয়াবা যাব পাৰোঁ নে নোৱাৰোঁ সেইটো আমি বিশ্বাস মানে ভাবা নাই, আশা কৰাও নাই। যদি ভগৱান বাবাই যাব দিয়ে যাম, চাম, কিন্তু তেওঁক আশীৰ্বাদ কৰিছোঁ ভালে ভালে যাই পাওক।